নমস্কাৰ বন্ধু বান্ধৱীসকল তো অসম ব্ৰাদাৰ্ছ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আৰু নতুনকৈ ঘূৰি অহাৰ এটা চেষ্টা। তো আপোনালোকৰ সহায় সহযোগিতা আমাৰ খুবেই প্ৰয়োজনীয়। এবাৰ যাতে আৰু নতুনকৈ যাতে ইষ্টাব্লিছ কৰিব পাৰোঁ, আমি নতুনকৈ আৰু যাতে ষ্টাৰ্ট কৰিব পাৰোঁ আমাৰ সম্পূৰ্ণ ভিডিঅ' বনাবৰ, কাৰণ বহুদিন হ'ল আমি মানে চেনেলটো যেন বহি আছে। তো সেইটোৰ কাৰণেও আপোনালোকক এটা ৰিকুৱেষ্ট যেন লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ যেন অলপ কৰি দিয়ে, যাতে পাৰে যদি আপোনালোকৰ অলপ শ্বেয়াৰ কৰি দিব নিজৰ হোৱাটছআপ ফ্ৰেণ্ড বা ফেচবুক ফ্ৰেণ্ডছবোৰৰ লগত। তো আজি এটা বহুত ধুনীয়া মেছেজ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। একচুৱেলি বহুদিন ভিডিঅ' নবনোৱাৰ কাৰণে আজি এটা নতুন প্ৰথম এটা প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ ওচৰত আজি মই উপস্থিত হৈছোঁ, এটা ভিডিঅ'ৰ ৰূপত দেখুওৱাৰ কাৰণে। তো একচুৱেলি আমাৰ মনত সকলোৰে মনত এটা প্ৰশ্নটো থাকে, প্ৰায় থাকে চাগে। তো সেই প্ৰশ্নটো আমি এটা জেগালৈ গৈ আছোঁ, গৈ কিনে আপোনালোকক দেখুৱাম বুলি মই এটা ভাবিছোঁ মনতে। তো ট্ৰাই কৰিম যিমানখিনি পাৰোঁ। তো আমি সকলোৱে যাই আছোঁ এটা জেগালৈ। বৰমাৰ পৰা মই বহু দূৰ, প্ৰায় 5-6 কিলোমিটাৰমান পাৰ হৈ আমাৰ আলাকজাৰ গাঁও বুলি, এইখন একচুৱেলি মোৰ পুৰণ গাঁও হয়। নিজৰ পুৰণা ঘৰ আছিল ইয়াতে, আগতে আমাৰ পুৰণা ঘৰ আছিলে। তো সেই গাঁওখনলৈ মই যাই আছোঁ। তো সেইখন গাঁৱত এজন ব্যক্তি আছে এষ্ট্ৰলজিৰ লগত জড়িত। এষ্ট্ৰলজি আপোনালোকে গম পায় যে আমাৰ যি ৰাশিফল কিবা কিবি হাবি এইবিলাক বা এষ্ট্ৰলজি, মানে এষ্ট্ৰলজিটোৰ ওপৰত এটা কুৱেশ্যন। তো জনাৰ কাৰণে আমি এতিয়া যাই আছোঁ তেওঁৰ ঘৰলৈ। তো তেওঁৰ ঘৰ আমি পামেই, কিছুমান সময় বাকী আছে আৰু কিছু ছেকেণ্ডৰ কথা। ছেকেণ্ড মানে বেছি টাইম নালাগে, 5-6 মিনিটমান লাগিব আৰু ইয়াৰ পৰা আমি যাম। যাই তেওঁৰ ঘৰত আমি ইণ্টাৰভিউটো লৈ তাতে আমি গোটেইখিনি আলোচনা কৰিম। আপোনালোককো জনাম, নিশ্চয় চাই থাকক ভিডিঅ'। আহি পালোঁ অলৰেডি। তো তেওঁৰ ঘৰত মনোজ কুমাৰ শৰ্মা তেখেতৰ নাম। তেখেত এজন এষ্ট্ৰলজাৰ হয় আৰু তেখেত একজন একচুৱেলি ইউটিউবাৰো হয়। তেওঁ ইউটিউবত এষ্ট্ৰলজিৰ বিষয়ে বহুতখিনি ভিডিঅ' আপলোড কৰি আছে। তো যেনেকৈ আপোনাৰ ৰাশিফলবিলাক তেওঁ দিয়ে আৰু বহুতখিনি কিবা কিবি দোষৰ কথা তেওঁ কয়। তো সেইবিলাকৰ বিষয়ে আজি আমি জানিম। আৰু আহিছে বাৰু, অলপ ৰাতিয়ে হ'ল, তথাপিও যি নহওক আহিছোঁ যিহেতু ইমান দূৰৰ পৰা, তো আমি ভিডিঅ'টো লৈ কিনেহে যাম, তেওঁৰ পৰা প্ৰশ্নৰ উত্তৰটো জানি কিনেহে যাম। ঠিক আছে বাৰু, আৰু অলপ সময় ৰখি দিম, তাৰে পিছত নিশ্চয় আমি আৰু আপোনালোকৰ লগত আহিম। ঠিক আছে, নমস্কাৰ। তো আমি ফাইনেলি তেওঁ লগ পালোঁ, তেওঁ আহি পালে। তো তেখেত হৈছে মনোজ কুমাৰ শৰ্মা। তেখেত এজন এষ্ট্ৰলজাৰ হয় আৰু তেখেতে বহুত ভাল ভিডিঅ' বনায় ইউটিউবত। তেওঁৰ ভিডিঅ'খিনি মই প্ৰায় চাই থাকোঁ, আৰু মই বুলি নহয় চাগে বহুত মানুহে চাই চাগে, আপোনালোকেও চাই চাগে তাৰে মাজত। তো আজি আমি তেখেতৰ পৰা এটা পোনপটীয়াভাৱে এটা প্ৰশ্নৰ জনাৰ কাৰণে আহিলোঁ। আমি একচুৱেলি মই আহিছোঁ, মোৰ মনত বহুত দিনৰ পৰা খেলি আছিলে প্ৰশ্নটো, যে দৈনিক অসম হওক, অগ্ৰদূত হওক, যিমানকেইখন আমাৰ নিউজ পেপাৰ আছে, তো নিউজ পেপাৰৰ পিছফালে এটা আমি দেখা পাওঁ যে আজিৰ আপোনাৰ দিনটো বুলি এটা টপিক এটা থাকে, যিটো অকল এষ্ট্ৰলজিৰ লগত জড়িত। দাদা, মোৰ প্ৰশ্ন এইটোৱে হ'ল যে যিমানখিনি যে ৰাশিফল দিয়ে, হয়, তো ৰাশিফলখিনিৰ মেইনলি এনেকুৱা এটা উদ্দেশ্য থাকে যে হয়তো বা সকলোৰে ৰাশিৰ লগত জড়িত ৰাশিফলটোৱে আপলোড কৰে তেওঁলোকে বা নিউজতো দিয়ে, হয়। তো তাৰে মাজত আমাৰ ব্যক্তিগতভাৱে আমি যেতিয়া নিজৰ ৰাশিফলবিলাক চাওঁ, যে ধৰি লওক মোৰ ৰাশিফল মোৰ মিথুন ৰাশি, তো মই মিথুন ৰাশিটো চালোঁ, তো কেতিয়াবা ভাল পাওঁ, কেতিয়াবা বেয়া পাওঁ। তাৰে মাজত এনেকুৱা আহে যে ভাল, তো আজি ভাল, ধুনীয়াকৈ মনটো পূৰা ভাল এটা কনফিডেঞ্চ আছে যে আজি ভাল, তো ভাল বুলি যাই থাকোঁ। তো তেনেকুৱা মাজত কেতিয়াবা অকস্মাত মোৰ ৰাস্তাত বহুত ধৰণৰ এনেকুৱা হয় যে কেতিয়াবা চালান কাটি দিলে পুলিচে ধৰি কিনে ৰাস্তাত, বা কেতিয়াবা কাবাডী ছাগাল এটা আগেদি দাব নিদিলে। তো এই বস্তুবিলাক হয়। তো এনেকুৱা ধৰণৰ কিছুমান বেয়া মানে ইংগিত পাই যাওঁ। তো তেতিয়া মনটো এনেকুৱা এটা লাগে যে ৰাশিফলটো মিছা ক'লে নেকি, তেওঁ অনুভৱ এটা হয়, কিন্তু তেওঁলোকতো কিবা নিশ্চয় এটা অংক বা কিবা এটা কৰি কিনে জনায়। তো মোৰ কথা হৈছে কি, এইটো কিয় হয় যে আমাৰ কেতিয়াবা মিলে কেতিয়াবা নিমিলে, সেইটোৱে প্ৰশ্ন। ইয়াৰ অৰ্থটো হ'ল, আচ্ছা, তুমি আগতে ক'লা যে ৰাতিপুৱা ভিডিঅ'টো চোৱাৰ লগে লগে যদি ভাল, মোৰ মনত এটা সাহস আহে, হয়, এটা সাহস নিশ্চয় আহে, হয়। তাৰোপৰি তুমি ক'লা যে মোৰ মিথুন ৰাশি, ধৰা তোমাৰ মিথুন ৰাশি, আচ্ছা, তোমাৰ দৰে মিথুন ৰাশিৰ মানুহ বহুত আছে, হয়, হাজাৰ আছে, হয়। কোনোবা মিথুন ৰাশিৰ মানুহে ধৰি লোৱা সিদিনাখন এক্সিডেণ্ট হৈছে, হয়, কোনোবাই বা সিদিনাখন জেল কেছতে লাগি আছে, কোনোবাই হয়তো খুব সুন্দৰভাৱে খানা পিনা খাই লাখত জীৱন কটাই আছে সেই দিনটোতে, নিশ্চয়। কিন্তু সেই দিনটোতো ভাল লেখা আছে, লেখা থকাৰ পিছতো তুমি ক'লা যে মোৰ ভাল লেখা আছে, গৈছোঁ, পুলিচে চালান কাটি দিলে, মই এটা সমস্যাৰ সন্মুখীন হ'লোঁ, বিভিন্ন ধৰণৰ তোমাৰ বেয়া হ'ব পাৰে, নিশ্চয়। সেইটো ডাঙৰ কথা নহয়, কাৰণ আমাৰ একতা ৰাশি নক্ষত্ৰলৈ গঠিত। তোমাৰ চোৱা, সকলোৰে নক্ষত্ৰ ফলটো সমান নহয়, নিশ্চয়। আমাৰ যিটো ৰাশি আছে, ৰাশিমতে তুমি ফল পাবাই। তোমাৰ যদি সিদিনাখন ভাল আছে, তুমি ভাল ফল পাবাই, কিন্তু নক্ষত্ৰলৈ যদি তোমাৰ কেতিয়াবা বেয়া হয়, বা তোমাৰ জন্ম সময় লগ্নলৈ কেতিয়াবা বেয়া ফল পোৱা যায়, কিন্তু সেই বেয়াৰ মাজতো তুমি অকণমান হ'লেও ভাল পাবা, সেই ভালটো ৰাশিফলৰ পৰাই তুমি পাবা, নিশ্চয়। আৰু তোমাৰ যদি দিনটো ভালেই হৈ থাকে,
চলি আছে তোমাৰ কিন্তু ৰাশিফলত বেয়া পাইছা সিদিনাখন সেই ভালৰ মাজতো অলপ বেয়া পাবা তুমি নিশ্চয় তোমাৰ ভাল বুলি কোৱাৰ লগে লগে তোমাৰ গোটেইখিনি ভাল হ'ব সেইটো নহয় আৰু বেয়া বুলি ক'লে দি তোমাৰ গোটেইখিনি বেয়া হ'ব সেইটো নহয় আচ্ছা বেয়াৰ মাজত তুমি ভাল পাবা ভালৰ মাজতো বেয়া পাবা যদি তুমি বিশ্বাসত লোৱা আচলতে এইটো অকল আধ্যাত্মিক ফালৰ পৰা হওক বা আমাৰ চাইণ্টিফিক কিছুমান কজো আছে এনেই তোমাৰ ধৰি লোৱা এইটো আমি যিবিলাক ৰাশিফল দিওঁ সেইবিলাকৰ ধৰি লোৱা বেলেগতো পাবা তুমি পঞ্জিকাতো পাবা তুমি পঞ্জিকাতো ৰাশিফল থাকে বছৰিকা ৰাশিফল থাকে লগ্নফল থাকে তাৰোপৰিও তোমাৰ আৰু কি থাকে যে আমাৰ দেশ বিদেশৰো ৰাশিফল থাকে ৰাশি অনুযায়ী কিছুমান আমি ফল সেই কৰোঁ নিৰ্ণয় কৰোঁ সেই ফলমতে ফলবিলাক হয় আৰু হয়তো মানুহৰ ক্ষেত্ৰত ধৰি লোৱা তোমাৰ মিথুন ৰাশি হয়তো তোমাৰ ক্ষেত্ৰত সেইটো মিলা নাই তোমাৰ দৰে মিথুন ৰাশি কিন্তু মিলিছে আজি যদি ভাল তোমাৰ হোৱা নাই তোমাৰ দৰে মিথুন ৰাশি কিন্তু বেলেগৰ ভাল হৈছে আৰু তোমাৰো ভাল হৈছে কি তোমাৰ চালান কাটিছিল হয়তো তোমাৰ চালান কাটিবলগীয়া বেলেগ ধৰণৰ হ'ব লাগিছিল বা এক্সিডেণ্ট পাতি এটা হ'ব লাগিছিল তোমাৰ নহ'ল সেই হিচাপত তোমাৰ ভাল ফালে গুচি গ'ল কিন্তু যদি তোমাৰ সিদিনাখন বেয়া থাকিল হয় তোমাৰ যিমান ভালৰ মাজত হ'লেও তুমি গৈ থাকাতে তোমাৰ চালান নহয় তোমাৰ এক্সিডেণ্ট হৈ যাব পাৰে ডাঙৰ কথা নহয় গতিকে আমি এটা বিশ্বাসতো চলোঁ তুমি যেনেকৈ ক'লা যে ভাল বুলি কোৱাৰ লগে লগে আমাৰ মনটো সাহস আহি গ'ল বিশ্বাস আহি গ'ল এটা বিশ্বাস আৰু বেয়া বুলি কোৱাৰ লগে লগে তোমাৰ এটা সাৱধান আহি গ'ল নিশ্চয় অৰ্থাৎ ৰাশিফলে তোমাক দুটা ফল দিয়ে বেয়া ফল দিলেও তোমাৰ লাভ বেয়া লিখিলেও তোমাৰ লাভ আছে আৰু ভাল লিখিলেও তোমাৰ লাভ আছে ভাল লিখিলে তুমি মনত উৎসাহ পালা সেই উৎসাহত তুমি কাম কৰি কিছুমান যাব পাৰা আৰু বেয়া লিখাৰ লগে লগে তুমি সাৱধান হ'লা যাৰ বিনিময়ত তোমাৰ বেয়াটো নহয় অৰ্থাৎ তোমাৰ পজিটিভ পইণ্ট থাকি যায় গতিকে ৰাশিফলটো চোৱাটো অত্যন্ত জৰুৰী বেয়া হ'লেও তোমাৰ সাৱধানতা থাকি গ'ল আৰু যদি তোমাৰ ভাল হয় তেতিয়াহ'লে তোমাৰ উৎসাহত তুমি কাম কিছুমান কৰি যাই থাকিব পাৰা যাৰ বিনিময়ত তোমাৰ বেয়াটোই প্ৰশ্ন নাপায় মানে মোৰ আজি প্ৰশ্ন এইটোৱে আছিল একচুৱেলি যে মোৰ ৰাশিফলবিলাক নিমিলা আচ্ছা আপুনি কোৱা মতে ৰাশিফলটো তেনেকুৱা হয় যে প্ৰত্যেকজন বহুতকেইজন মানুহ আছে এটা ৰাশিত তো প্ৰত্যেকজন মানুহৰ নিজৰ বা কিছুমান বেলেগ জন্মৰ বাৰ বা তেনেকুৱা লৈ বস্তু লৈ কাৰোবাৰ ভাল হ'ব পাৰে কাৰোবাৰ বেয়া হ'ব পাৰে তো এনেকুৱা নহয় যে যিটো ৰাশিফল তাতে আপলোড হয় বা যিটো ৰাশিফল দিয়ে তো যেনেকুৱা লিখা আছে এজ ইট ইজ তেনেকুৱা যি হ'ব লাগিব তেনেকুৱা কোনো কথা নাই ৰাইট তুমি আৰু এটা কথা জানি থোৱা মোতকৈ যিহেতু সৰু হ'বা সেইকাৰণে মই কৈছোঁ তুমি বুলিয়ে ক'লোঁ যা নহওক তাৰমানে চোৱা তোমাৰ মিথুন ৰাশি হয় তোমাৰ যদি জন্ম কুষ্টি আছে কুণ্ডলী আছে তোমাৰ দৰে মিথুন ৰাশিৰ লগত মিলাই চাবা যদি তোমাৰ একে হয় প্ৰত্যেকৰে ভাগ্য চক্ৰটো বেলেগ বেলেগ নিশ্চয় আৰু তোমাৰ কিন্তু এটা কথা ৰাশিফলটো এনেই লিখা নাই সেইটো কথা মনত ৰাখা তাৰে এটা কিবা ফল পাবাই তুমি হয়তো দিনটোৰ ভিতৰত পাবা আজিৰ দিনটোৰ ৰাশিফল মই যিবিলাক ভিডিঅ' আপলোড কৰোঁ ৰাশিফলৰ তাত সদায় দিওঁ যে আজিৰ দিনটোৰ ৰাশিফল আজিৰ দিনটোৰ ৰাশিফল মানে আজিৰ দিনটোৰ ভিতৰতে সেইখিনি হ'ব যদি ভালো থাকে সেইখিনি কিঞ্চিত হ'লেও পাবা বেয়া থাকিলেও তাৰ কিঞ্চিত হ'লেও পাবা আৰু মই কৈছোঁ যে ৰাশিফলটো তোমাক বা তোমালোকৰ দৰে মানুহবিলাকক কিয় চাব দিছোঁ যিবিলাকে এইবিলাক বিশ্বাস কৰে তেওঁ যদি তেওঁৰ আজি তোমাৰ দিনটো বেয়া কিন্তু তুমি বেয়া বুলি কোৱাৰ লগে লগে তুমি সাৱধান হ'লা সাৱধান হ'লে তোমাৰ লাভ আছে নে লছ আছে তুমি নিজে ভাবিছোৱা তুমি লাভ হ'ব তুমি কিবা এটা কামত আগবাঢ়িব খুজিছ তোমাৰ সিদিনাখন ভাল লিখা আছে তাত তোমাৰ মনত উৎসাহ আহিল মানে কি তুমি সাহসী হ'লা গতিকে তোমাৰ ইয়াত পজিটিভ পইণ্ট কি আছে তুমি কোৱা ৰাশিফলত সাৱধান হ'লে আৰু পজিটিভ পইণ্ট কি আৰু মানুহৰ সাৱধানতকৈ ডাঙৰ বস্তু একো নাই গতিকে ৰাশিফলটো আমি এনেই আপলোড নকৰোঁ বা এনেই নিদিওঁ বা পঞ্জিকাটো এনেই লিখা নাই হয়তো কিছুমানে বহুতে কয় যে ৰাশিফল নাই আমাৰ নিমিলা নহয় মিলে তেওঁ নিমিলে যদিও তোৰ লাভ আছে মিলিলেও তোৰ লাভ আছে নিশ্চয় এইটো হয় যে মোৰ কিবা এটা বেয়া দিছে মানে সাৱধান হৈছোঁ মানে মোৰে ভাল অভিয়াছলি আৰু ভালতো যদি বেছি কনফিডেঞ্চত থাকোঁ বা মোৰ মনতো উৎসাহত থাকে হয়তো মোৰ ভালেই হয় কিবা কাৰণত তো যেনেকৈ নহওক বাৰু তথাপিও ইয়াৰ প্ৰভাৱ অলপ হ'লেও পৰে আৰু অভিয়াছলি আমাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱটো পৰিবই যিমান দূৰখিনি জানো তো দাদা এইখিনি বস্তু মোৰ ভাল লাগিল তো আপুনি যিটো চেনেলত ভিডিঅ' বনায় তো একবাৰ আমাৰ মানুহ ধৰক মানে যিখিনি মানে চাব তো তেওঁলোকক জনাই দিলে মোৰ ভাল লাগিলে হয় মই এতিয়া বৰ্তমান অসম এষ্ট্ৰলজি MS বুলি চেনেল এটা আছে মোৰ ইউটিউবৰ AXOM অসম এষ্ট্ৰলজি MS আৰু ইয়াত অকল মই দৈনিক ৰাশিফলে নহয় বিভিন্ন ধৰণৰ দোষ যিবিলাক গ্ৰহগতি পৰা হয় আমাৰ যিবিলাক গ্ৰহৰ প্ৰভাৱ থাকে সেইবিলাকৰ বিষয়ে দিয়া থাকে ইয়াত প্ৰতিকাৰৰ বিষয়েও মই পৰ্যায়ক্ৰমে দি আহি আছোঁ আৰু দিম বিভিন্ন দোষ বিভিন্ন গুণ বা কি গ্ৰহৰ প্ৰভাৱত আমি এতিয়া বৰ্তমান চলি আছোঁ আৰু কি গ্ৰহৰ প্ৰভাৱত আমাৰ অশুভ কাম কাজবিলাক হৈ থাকে বা কৰ্মত বাধা হয় সংস্থাপনত বাধা হয় বিবাহত বাধা হয় বিভিন্ন ধৰণৰ বা ঘৰুৱা সমস্যা বা বিবাহ বিচ্ছেদ প্ৰেম প্ৰণয়ত তাৰমানে সংঘাত এইবিলাক যিবিলাক আছে তাৰে ওপৰত মই ভিডিঅ' বনাই দি আছোঁ যাতে সকলো মানুহখিনিয়ে বুজি পায় যে
আমাৰ নৱগ্ৰহৰ যিখিনি আমাৰ ওপৰত প্ৰভাৱ সেই প্ৰভাৱটো কেনেকুৱা? নিশ্চয় বহুতখিনি এটা ভাল কাম এটা কৰি আছে, কাৰণ এইটো একচুৱেলি জানা সকলোৰে প্ৰয়োজন হয় যে যিটো গ্ৰহ নক্ষত্ৰ থাকে, তো এইবিলাক যিমানখিনি জানে আপোনালোকে হয়তো বা গম পাইছে চাগে, আপোনালোকৰ ঘৰতো পূজা পাতল লাগি যে এইবিলাক হৈ থাকে, চলি থাকে। তো এই গ্ৰহ প্ৰভাৱবিলাক আমি যিবিলাক কাম কৰোঁ দাদাই কোৱা মতে, তো এইবিলাক সম্পূৰ্ণখিনি আমি জানি কিনে কৰা ভাল। কাৰণ যিটো কাম কৰোঁ সেইটোৰ বিষয়ে জানি লওক আপোনালোকে, যে আপোনালোকৰ জ্ঞানটো থকাটো ভাল। যেনেকৈ পূজাখন কৰিছে কিন্তু কিয় কৰে, বা আপোনালোকৰ ঘৰত কিয় কি কাৰণত পূজাখন কৰিব লগা হয়, বা কিয় হয়, বা পূজাখন কৰাৰ পিছত আপোনাৰ ঘৰত কিখিনি পজিটিভ হ'ব, কোনখিনি নিগেটিভ হ'ব, এই বস্তুখিনি নিজে জানি লোৱাটো ভাল। তো এই জ্ঞানবিলাক বহুতে একচুৱেলি কোনো ইউটিউব চেনেলত বা ক'তো নাপায়। তো দাদাই তেনেকুৱা ধৰণৰ কথাবিলাক ইউটিউবত আপলোড কৰে। তো আপোনালোকে চাব পাৰে অসম এষ্ট্ৰলজি MS, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো গৈ কিনে চেনেলটো ভিজিট কৰি তাত আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব তেওঁৰ চেনেলটো। তাতে আপোনাৰ তেওঁ ডেইলি ভিডিঅ' আপলোড কৰে, প্ৰত্যেক দিনা তেওঁৰ আপলোড 2টা বা 3টা বা 1টা ভিডিঅ' থাকিবই। তো দাদা আপোনাৰ লগত লগ পাই বহুতখিনি ভাল লাগিল। তো মোৰ প্ৰশ্ন একচুৱেলি এটাই আছিলে, তো সেইটো প্ৰশ্নৰ মই পোনপটীয়া উত্তৰটো একচুৱেলি পাই গৈছোঁ প্ৰপাৰলি, কাৰণ কিছু সংখ্যক ময়ো অলপ চলপ জানিলেও অলপমান কনফিউজন আছিল। আপোনাৰ মুখেদি শুনাৰ কাৰণে এটা ইচ্ছুক আছিল আৰু এটা যি কি নহওক বাৰু, ভাল লাগিল। আপোনালোকৰ হয়তো যদি প্ৰশ্নটোৰ উত্তৰ পাইছে, তো দাদা আমি আজি এৰিম, আপোনাৰো সময়খিনি নষ্ট নহ'ব, ব্যস্ত মানুহ বহুত, অলপ কষ্ট দিলে তাৰ কাৰণে নাপাব। কেতিয়াবা যদি হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন নিশ্চয় এটা লৈ মই যিখিনি সামৰ্থ্য অনুযায়ী মই তোমালোকক মই দি দিম। ঠিক আছে বাৰু, ঠিক আছে, ধন্যবাদ থাকিল। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি জনাব কিবা আছে যদি, আৰু বহুদিন আপলোড কৰা নাই ভিডিঅ'। তো যিখিনি কমপ্লিট আছে টাৰ্গেট কৰি দিয়ক, কমপ্লিট 1000টো কমপ্লিট কৰি দিলে মোৰো ভাল লাগিব। আৰু ভিডিঅ'টোত লাইক কৰাৰ চেষ্টা কৰক, কিমানখিনি পাৰে লাইক বঢ়াই দিয়ক। ঠিক আছে বাৰু, আজিৰ কাৰণে এইখিনি, আৰু নতুন মেছেজবিলাক আপোনালোকৰ ওচৰত আহি থাকিম আমি অসম ব্ৰাদাৰ্ছ।